নমস্কাৰ মই হিমাংশু প্ৰসাদ দাস যোৱা দিনবিলাকত বিভিন্ন আমাৰ বন্ধু বান্ধৱী বা সিনেমা ভাল পোৱা বিভিন্ন শুভাকাংক্ষীয়ে প্ৰায় খুধি আছিলে যে গৰু সিনেমাখন আমি কেতিয়া মুক্তি দিম আমি দুবাৰ সিনেমাখনৰ মুক্তি দিন ঘোষণা কৰিছিলো কিন্তু কেতিয়াবা কৰোনা মানে সিসি মানে ক তো আমি সিনেমাখন মুক্তি দিব নোৱাৰিলো যি নহওক বিভিন্ন জনে কিন্তু খুধি আছিলে তেওঁলোকৰ এটা উৎসাহ এটা আগ্ৰহ আছিলে যে গৰু সিনেমাখন কেতিয়া চাবলৈ পাম সিনেমাখন আমি প্ৰচাৰ আৰম্ভ কৰাৰ পিছত দিন ঘোষণা কৰাৰ পিছত হঠাৎ আমি থমকি ৰ'ব লগা হৈছিল যে এইবিলাক যিয়ে নহওক এইবিলাক এতিয়া পুৰণি কথা আটাইতকৈ নতুন কথাটো এইটোৱে যে আমি গৰু সিনেমাখন ফাইনেলি আপোনালোকৰ ওচৰলৈকে লৈ যাবলৈ আমি আকৌ সাজু হৈছোঁ অহা 23 জানুৱাৰীত 2021 চনৰ 23 জানুৱাৰী সেই দিনটোত আমি সমগ্ৰ অসমত আমি 1000টা দৰ্শনীৰ সতে আমি সিনেমাখন মুক্তি দিয়াৰ কাৰণে যোজা চলাইছোঁ হয়তো এইটো এটা নতুন প্ৰয়াস এই কাৰণেই কৈছোঁ কিয়নো এই সিনেমাখন সিনেমা হলত নহয় অৰ্থাৎ আমি যি সিনেমা হল আমি জানো প্ৰতিষ্ঠিত সিনেমা হলবিলাক সেই সিনেমা হলত নহয় আমি এই সিনেমাখন মুক্তি দিবলৈ গৈ আছোঁ অস্থায়ী প্ৰেক্ষাগৃহ বা বিভিন্ন নাট্য মন্দিৰ সভাঘৰ আমাৰ অসমৰ প্ৰান্তে প্ৰান্তে চহৰে নগৰে যি আছে তাত আমি সিনেমাখন মুক্তি দিবলৈ গৈ আছোঁ বিভিন্ন দল সংগঠনৰ সহযোগিতাৰে অৰ্থাৎ ইউএফৰ যোগেৰে নহয় আমি মুক্তি দিবলৈ গৈ আছোঁ আমাৰ অসমীয়া দল সংগঠন ৰাইজৰ সহযোগিতাত আমাৰ সিনেমা গৰু গতিকে আমি এই পৰিকল্পনা কৰিবৰ কাৰণে আসলতে বিভিন্ন পৰিস্থিতি আমাক বাধ্য কৰাইছে যে কিয় এখন সিনেমা আমি এনেকৈ মুক্তি দিবলৈ গৈ আছোঁ আৰু হয়তো এই পৰীক্ষাটোৱে ভৱিষ্যতলৈ সিনেমা নিৰ্মাণ বা অসমীয়া সিনেমাৰ উদ্যোগ যি প্ৰায় আমি সংকটৰ সন্মুখীন হৈ থাকোঁ সিনেমা মুক্তি দিয়াৰ ক্ষেত্ৰত হয়তো এটা নতুন পথৰ সন্ধান দিবও পাৰে যি নহওক আমাৰ এই যি পৰীক্ষা আমাৰ যি এই আয়োজন সেয়া সফল হ'ব পাৰে কেৱল আৰু কেৱল আপোনালোকৰ সহযোগিতাৰে সেয়েহে আমি বিচাৰিছোঁ যে আপোনালোকে আপোনালোকৰ অঞ্চললৈকে এই সিনেমাখন নিমন্ত্ৰণ কৰক আপোনালোকে তাত প্ৰদৰ্শন হোৱাটো কাৰণে ব্যৱস্থা কৰক আমি আছোঁ আপোনালোকৰ লগত আপোনালোক আমাৰ লগত থাকক আৰু আমি সকলোৱে একেলগে আগবাঢ়িলে চাগে আমাৰ সিনেমা মুক্তিৰ কাৰণে এটা নতুন পৰিৱেশৰ জন্ম হ'ব পাৰে গতিকে 23 জানুৱাৰী 2021 আপোনালোকে সোনকালে যোগাযোগ কৰক এই মুহূৰ্তত কথা কৈ থাকোঁতে আপোনালোকে দুটা নাম্বাৰ দেখি আছে এই দুটা নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে ফোন কৰিব পাৰে আৰু আমি ভাবোঁ যে 23 জানুৱাৰীৰ গৰু আমি ভবাৰ দৰে আপোনালোকৰ সহযোগিতাৰে 1000টা দৰ্শনীৰ সতে মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ পিছত আকৌ আমি কথা পাতিম কিন্তু যিকোনো প্ৰশ্ন যিকোনো কুৱেশ্যন যে কেনেকৈ গৰু নিৰ্মাণ হ'ব প্ৰদৰ্শন হ'ব কেনেকৈ মাতিব লাগিব কি হ'ব কি নহ'ব এই গোটেই কথাবিলাক জানিবৰ কাৰণে আপোনালোকে ফোন নাম্বাৰকেইটা ফোন কৰিলে সকলো উত্তৰ পাব আহক আমি অসমীয়া চিনেমাৰ এই যি যাত্ৰাত আমি সকলোৱে সহযাত্ৰী হ'ম ধন্যবাদ আকৌ লগ পাম জীৱন জিন্দাবাদ